friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ কাৰণে আন এটা ভিডিও লৈছো। ভিডিওটোত আমি ডিসকাস কৰিম কি যন্ত্ৰৰে কি জোখা হয়। যেনে বতাহৰ আৰ্দ্ৰতা, গেছীয় পদাৰ্থৰ আয়তন আৰু নদ-নদীৰ দীৰ্ঘতা most important হয়। গতিকে আহক আমি দেৰি নকৰি ভিডিওটো লৈ আগবাঢ়ো। ইয়াত 1 নম্বৰ দিছে ফেডোমিটাৰ। ফেডোমিটাৰৰ সহায়ত সাগৰৰ গভীৰতা জোখা হয়। মনত ৰাখিব। 2 নম্বৰ দিছে হাইগ্ৰোমিটাৰ। হাইগ্ৰোমিটাৰৰ সহায়ত আমি বতাহৰ আৰ্দ্ৰতা জোখো। 3 নম্বৰ দিছে মেনোমিটাৰ। ইয়াৰ দ্বাৰা আমি গেছীয় পদাৰ্থৰ চাপ জোখো। 4 নম্বৰ দিছে অল্টিমিটাৰ। ইয়াৰ দ্বাৰা আমি কোনো ঠাইৰ উষ্ণতা জোখো। 5 নম্বৰ দিছে থাৰ্মোমিটাৰ। আমি সবে জানো থাৰ্মোমিটাৰ সহায়ত আমি শৰীৰৰ উষ্ণতা জোখো। জ্বৰ হলে আমি থাৰ্মোমিটাৰ সহায়ত শৰীৰৰ উষ্ণতা জোখো। 6 নম্বৰ দিছে স্পিডোমিটাৰ। ইয়াৰ দ্বাৰা আমি যান-বাহনৰ গতি জোখো। 7 নম্বৰ দিছে স্পিৰোস্কোপ। ইয়াৰ দ্বাৰা আমি জাল নোট অৰ্থাৎ টকা পইচা যেটো মানে জাল হয় নে আসলি হয় নে নকলি হয় তো আমি জোখো। 8 নম্বৰ দিছে লেক্টোমিটাৰ। ইয়াৰ দ্বাৰা আমি গাখীৰৰ বিশুদ্ধতা জুখিম লেক্টোমিটাৰৰ সহায়ত। 9 নম্বৰ দিছে ভল্টমিটাৰ। ইয়াৰ দ্বাৰা আমি বিভৱভেদ জুখিও। সায়েন্সৰ ষ্টুডেণ্টে গম পাব। 10 নম্বৰ দিছে এমিটাৰ। ইয়াৰ দ্বাৰা আমি বৈদ্যুতিক প্ৰবাহ জোখো। 11 নম্বৰ দিছে স্ক্ৰু গজ। ইয়াৰ দ্বাৰা আমি সৰু তাৰৰ ব্যাসাৰ্ধ জোখো স্ক্ৰু গজৰ সহায়ত। 12 নম্বৰ দিছে হিপসোমিটাৰ। ইয়াৰ দ্বাৰা আমি পানীৰ স্ফুটনাংক জোখো হিপসোমিটাৰৰ সহায়ত। 13 নম্বৰ দিছে এমিনোমিটাৰ। ইয়াৰ দ্বাৰা আমি বায়ুৰ গতি জোখো। 14 নম্বৰ দিছে কম্পাস। আমি কম্পাসৰ দ্বাৰা দিশ নিৰ্ণয় কৰো আমি সবে জানো। 15 নম্বৰ দিছে স্পিৰিট লেভেল। ইয়াৰ দ্বাৰা আমি কোনো এখন ঠাইৰ সমতল জোখো স্পিৰিট লেভেলৰ সহায়ত। মনত ৰাখিব। 16 নম্বৰ দিছে মেগনেটোমিটাৰ। ইয়াৰ দ্বাৰা আমি চুম্বক শক্তিৰ পৰিমাণ জোখো মেগনেটোমিটাৰৰ সহায়ত। মনত ৰাখিব মেগনেটোমিটাৰ মেগনেট যেটো চুম্বক বুলি কয় হেনেকে আপোনালোকে মনত ৰাখিব। মেগনেটোমিটাৰ চুম্বক শক্তিৰ পৰিমাণ জোখো। 17 নম্বৰ দিছে ইডিওমিটাৰ। ইয়াৰ দ্বাৰা আমি গেছীয় পদাৰ্থৰ আয়তন জোখো ইডিওমিটাৰ। 18 নম্বৰ দিছে ৰটোমিটাৰ। ৰটোমিটাৰৰ সহায়ত আমি নদ-নদীৰ দীৰ্ঘতা জোখো। এটো হৈছে ৰটোমিটাৰ। ফ্ৰেন্ড ভিডিওটো আপোনালোকে ভাল পালে প্লিজ নিজৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব আৰু লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব যাতে মোৰ ভিডিও নটিফিকেশন আপোনালোকে পায়। 19 নম্বৰ দিছে সিসমোমিটাৰ। ইয়াৰ দ্বাৰা আমি ভূমিকম্পৰ উৎপত্তি জোখো সিসমোমিটাৰৰ সহায়ত। 20 নম্বৰ দিছে স্পেক্ট্ৰোমিটাৰ। ইয়াৰ দ্বাৰা আমি ৰঞ্জন ৰশ্মিৰ তৰংগ জোখো। গতিকে ফ্ৰেন্ড ভিডিওটো আজি ইমানতে সামৰিলো। পুনৰ লগ পাম আন এটা ভিডিও লৈ। আজিলৈ আহিছো বাই বাই।